হেল্ল' গাইজ নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৱে ভালে আছে, মোৰো বাৰু ভালেই। ভাবিছোঁ আজি কি কৰোঁ কি নকৰোঁ লাগিছে, গতিকে ভিডিঅ'কে এটা বনাওঁ। চ' ভিডিঅ'টো শেষলৈ চাই থাকিব, কি নকৰোঁ মই। তেন্তে ব'লক। ইফালে মৰ্ণিং ব্ৰেকফাষ্টটো তেল পিঠাৰে কৰি ল'লোঁ। এয়া মায়ে বনাই আছিলে। যিহেতু আজি সানডে হয় গতিকে কিবা কিবি কাম কৰোঁ ঘৰৰে। চ' ফাৰ্ষ্টে মই ঘৰটো মুচি লওঁ। ঘৰটোতে মুচি লওঁ এতিয়া। ইফালে আমাৰ গোসাঁই ঘৰ ইফালে। ইফালে ভণ্টি ভাগৰ ইফালে দিগদাৰটো। এইটো হ'ল আমাৰ ৰুম। এইটো তো মুচি লওঁ তেন্তে মই। তো ভিডিঅ'টো শেষলৈ চাই থাকিব। ঘৰকেইটা মুচি লওঁ মই। হৈ গ'ল ঘৰ মোচা কাম মোৰ। এতিয়া এনেই বহি আছোঁ বাহিৰতে, অলপ ৰেষ্ট লৈ গা ধুবলৈ যাম। এতিয়া অলপ বজাৰ কৰিব ওলাই যাওঁ মই ৰাস্তাৰ ফালে। চব্জি বজাৰ অকণমান লৈ আহোঁ মাৰ লগত গৈ। তো গা পা ধুই ল'লোঁ বজাৰৰ পৰা আহি। এতিয়া পাকঘৰত যাওঁ, অকণমান মাংস আনিছোঁ তাকে বনাওঁ। তো বলক। ইফালে দালি হৈ আছে আমাৰ, ইফালে ৰ'ব, ইফালে দালি হৈ আছে, ইফালে দালি আৰু ইফালে আছে ঢেকীয়া শাক। ইফালে মাংস বনাম আৰু মই ইফালে ৰেডি কৰি থৈছোঁ। এয়া আলু পিঁয়াজ, মাংসটো মেৰিনেট কৰি ৰাখিছোঁ। ইফালে কেৰাহী পাতি দিছোঁ মই, আৰু ইফালে আছে আদা নহৰু পেষ্ট। ব্ৰনো ইফালে ক'ত ইফালে চাইছ? ভোক লাগিছে? অঁ বলটোহে। ভোক লাগিছে নেকি? দিয়া বল খেলিম আহা। নাই মই ভাত বনাই আছোঁ দেই, পিছত ভাত খাম। ইফালে আমাৰ ডগীটোৰ কাৰণে ভাত দি দিছোঁ মই এতিয়া। তাৰ তৰণি নোহোৱা হৈছে দেখিছেনে? এয়া ইমান ভাত খাই। ব্ৰনো খাব, ভোক লাগিছে? খোৱা। শ্ল' ইমান ভাত পেলাইছা তুমি। ব্ৰনো বাপৰে বাপ, ভাত গোটেই পেলাই দিছা দেখোন। শ্ল' ইফালে এতিয়া চাফা কৰিব লগা হ'ল এইবিলাক ভাতবিলাক। ইফালে আমাৰ মাংস হৈ গ'ল। এতিয়া ভাত খোৱাহে কথা আৰু। 1:30 বাজি গ'ল, ভোক লাগিছে। এতিয়া ভাত পানী খাই লওঁ, ভাত পানী ৰেডি কৰি লওঁ, তাৰপিছত আকৌ ইফালে ভাত খাই লওঁ আমি। ভাত পানী খাই অকণমান ৰেষ্ট লৈলোঁ। এতিয়া এনেই ওপৰত আহিছোঁ অকণমান খোজ কাঢ়িব। এয়া কি লাগিব ব্ৰনো? বল খেলিবা? অঁ বল খেলিব। গুড বয়। দিয়া অঁ দিছে, বল দিছে। ভিডিঅ'টো এইখিনিয়ে আছিলে। দিনটো কি কৰিছোঁ কি কৰা নাই সেয়াই দেখাইছোঁ। তো ভিডিঅ'টো সমাপ্ত কৰিব ওলাইছোঁ। যোনে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু কাষতে থকা বেল আইকনটো দবাই ৰাখিব। তেন্তে আজিলৈ সামৰিছোঁ।
বাই বাই গাইজ।